Hello friend, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত কেইটামান ইন্টাৰেষ্টিং ফেক্ট লৈ আহিছোঁ আৰু এইকেইটা ফেক্ট আপোনালোকে শুনাৰ লগে লগে আপোনাৰ মুখৰ পৰা এটা বস্তু ওলাব অ মাই গড। সো বেছি দেৰিকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰলৈ এটা ৰিকুৱেষ্ট যে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু পাছত থকা বেল আইকনটো ক্লিক কৰিব। সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে আমাৰ মগজু হৈছে শৰীৰৰ আটাইতকৈ বেছি চৰ্বি থকা অংশ। এই মগজুটোত প্ৰায় 60% চৰ্বি থাকে। এজন প্ৰাপ্তবয়স্ক মানুহে যদি এবছৰ পেচাব কৰে তেনেহ'লে এই পেচাবৰ পৰা যিমান হাইড্ৰজেন গেছ ওলাব তাৰ পৰা এখন গাড়ী প্ৰায় 2698 কিলোমিটাৰ চলাব পাৰিব। কেনেকুৱা ইণ্টাৰেষ্টিং নহয়নে? আমাৰ দেশৰ ওচৰত থকা এখন দেশ হৈছে যিখন দেশৰ নাম হৈছে চাইনা অথবা চীন দেশ। এই দেশৰ চলজাৰবোৰৰ এই কলাৰত এটা পিন সোমাই দিয়া হয় যাতে সিহঁতৰ এই ডিঙিটো এনেকৈ চিধা কৰি ৰাখিব পাৰে। ছিংগাপুৰক আমি লায়ন চিটি বুলি সকলোৱে কওঁ, কিন্তু ছিংগাপুৰত কোনো লায়ন জীৱিত পোৱা নাযায়। আমি সকলোৱে স্বামী বিবেকানন্দক চিনি পাওঁ, কিন্তু স্বামী বিবেকানন্দ তেওঁৰ ব্ৰেইনটো ইমান তেজ আছিল যে তেওঁ একদিনতে 700 পেজ কিতাপৰ পাত মনত ৰাখিব পাৰিছিল। তো চাওক কেনেকুৱা ধৰণৰ তেজ তেওঁৰ ব্ৰেইন আছে। জিন্সৰ পেণ্টবিলাক পিন্ধোঁ বা পেণ্টৰ চেইন লগাওঁ, কিন্তু আপোনালোকে জানেনে প্ৰতি বছৰে প্ৰায় 4 পৰা 5 জন মানুহ পেণ্টটো চেঞ্জ কৰোঁতে বা পেণ্ট খুলোঁতে মৃত্যু হয়। আমাৰ সকলোৰে নাক আছে, কিন্তু কিছুমান মানুহৰ নাকটো দীঘল হয়, কিছুমানৰ সৰু হয়। তো আপোনালোকে জানেনে আটাইতকৈ দীঘল নাক থকা ব্যক্তিজন কোন? আটাইতকৈ দীঘল নাক থকা ব্যক্তিজন হৈছে মেহমেদ অৰ্জুনে। এইজনৰ ব্যক্তিৰ নাকটো হৈছে 8.8 চেণ্টিমিটাৰ দীঘল। তো চাওক কেনেকৈ দীঘল নাক হ'ব, এইটো চাওক, ইয়াত ফটো দিয়া আছে, এইটো চাওক। আটাইতকৈ বেয়া শব্দৰ যদি এখন তালিকা প্ৰস্তুত কৰা হয় তেনেহ'লে অষ্ট্ৰিয়াৰ এখন চিটি যিখনৰ নাম হৈছে ফাকিং, এইটো এটা বেয়া শব্দ, কিন্তু এখন চিটিৰ নাম, অষ্ট্ৰিয়াৰ এখন চিটিৰ নাম, এইটোৰ নাম প্ৰথমতে আহিব। আপোনালোকে জানেনে ভাৰতৰ আটাইতকৈ বেছি লিখা পঢ়া কৰা ব্যক্তি কোনজন? এইজনৰ নাম হৈছে শ্ৰীকান্ত জিস্কৰ আৰু এইজনৰ ওচৰত প্ৰায় 20টা ডিগ্ৰী আছে। এইবোৰৰ ভিতৰত IPS, IAS, ডক্টৰেট, এডভোকেট আদি বিভিন্ন ধৰণৰ ডিগ্ৰী আছে। আৰু 2004 চনত এইজন ব্যক্তিৰ মৃত্যু হৈছিল। আপোনালোকে জানেনে এজন মতা মানুহে গৰ্ভৱতী হৈছিল 2008 চনত আৰু মানুহজনৰ নাম হৈছে থমাছ। এজনী ছোৱালী জন্ম দিছিলে 2008 চনত। এইজন পৃথিৱীৰ ভিতৰত প্ৰথম গৰ্ভৱতী হোৱা পুৰুষ। আপোনালোকে জানেনে টাইৱান পৃথিৱীৰ ভিতৰত এনে এখন দেশ য'ত প্ৰথমতে জনগণৰ কাৰণে ফ্ৰী ৱাইফাই দিয়া হৈছিল আৰু যিবিলাক টুৰিষ্ট গৈছিল সেইখন দেশলৈ তেওঁলোককো ৱাইফাইৰ কানেকশ্যন ফ্ৰী দিয়া হৈছিল। আপোনালোকে জানেনে উত্তৰ পূৰ্বাঞ্চল এখন 7 ভনীৰ ৰাজ্য বুলি কোৱা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক য'ত অসম, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আদি সকলো লগ লাগি 7 ভনীৰ ৰাজ্য বুলি কোৱা হয়। আপোনালোকে জানেনে তাত এটা ৰহস্য আছে, তাত এটা ট্ৰিক আছে। যদি আপোনালোকে এনেকৈ অসম, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, তেনেহ'লে আপোনালোকে প্ৰথম 3টা লেটাৰ ATM পাব। তাৰপিছত যদি হিন্দী আখৰত লগ লাগে তেনেহ'লে আপোনালোকে পাব আনা মম্মি। চাওক আপোনালোকে এইটো এনেকৈ যদি আপোনালোকে লগ লগায় প্ৰথমে পাব ATM, তাৰপিছত পাব আনা মম্মি, ATM আনা মম্মি। এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয়। আপোনালোকে জানেনে নৰৱে পৃথিৱীৰ ভিতৰত এনে এখন দেশ হয় য'ত সূৰ্যটো 76 দিনলৈকে বা 76 দিনলৈকে অস্ত নাযায়।